নমস্কাৰ মই ৰীতা পেগু এগৰাকী বিউটি এণ্টাৰপ্ৰেনাৰ আৰু এগৰাকী ডিজিটেল কোচ মই আপোনালোকৰ সকলোৰে পৰিচিত অৰিফ্লেম ইণ্ডিয়া নামৰ কোম্পানীটোৰ লগত জড়িত অৰিফ্লেম যদিও বহুত চিনা মানে পৰিচিত নাম তথাপিও অৰিফ্লেমৰ অপৰচুনিটি সমূহৰ বিষয়ে বহুত কম মানুহেহে জানে অৰিফ্লেম মোৰ জীৱনত সেই সময়ত আহিলে যোন সময়ত মই ভাবিছিলো যে মোৰ কেৰিয়াৰটো এটা ব্ৰেক ল'ব বিকজ মোৰ ল'ৰাটো জন্ম হ'ল আৰু মই ভাবিছিলো যে হয়তো মই মোৰ আকৌ কেৰিয়াৰটো ষ্টাৰ্ট কৰিবলৈ বহুতখিনি সময় লাগিব কিন্তু তেনেকুৱা নহল যেতিয়া অৰিফ্লেম অপৰচুনিটিটো মোৰ লগত আহিলে মই যেতিয়া ইয়াৰ বিষয়ে ভালদৰে বুজিলো তেতিয়া মই গম পালো একচুৱেলি অৰিফ্লেমে ইমানখিনি অপৰচুনিটি দিব পাৰে আপোনাক যে আপুনি কমপ্লিটলি নিজৰ লাইফষ্টাইল চেঞ্জ কৰি ল'ব পাৰে গোটেই অৰিফ্লেমৰ ব্যৱসায় বুলি ক'লে ভাবে যে বস্তু বেচা কিনা কৰিব লাগিব ডোৰ টু ডোৰ চেলিং তেনেকুৱা নিচিনা একচুৱেলি অৰিফ্লেমৰ ব্যৱসায় সেইটো নহয় অৰিফ্লেমৰ পৃথিৱীখন বহুত ডাঙৰ মই ইয়াত ইমান কম সময়ত আপোনালোকক ক'ব নোৱাৰিম কিন্তু মই আপোনাক এইটোৱে ক'ব বিচাৰিছো অৰিফ্লেমত বস্তু বেচা কিনাটো এটা অপৰচুনিটি নহয় অৰিফ্লেমত যেতিয়া আমি ব্যৱসায় বুলি কওঁ বা মই যোনটো কৰি আছো বা মোৰ টিমৰ মেম্বাৰসকলে যোনটো কৰি আছে সেইটো হৈছে মান্থলি ইনকাম উই আৰ্ণ মান্থলি ইনকাম ফ্ৰম অৰিফ্লেম আৰু যেতিয়া আমি অৰিফ্লেমৰ ব্যৱসায় বুলি কওঁ একচুৱেলি সেইটোহে আমি বেছি ফ'কাছ কৰোঁ কিয়নো এটা মান্থলি ইনকাম আমাক সকলোকে পইচা লাগে নহয় জানো আমি সকলোৱে এটা ষ্টেডি ইনকাম নিজৰ বাবে আনিব বিচাৰোঁ চ' তেতিয়াহ'লে এনেকুৱা এটা অপৰচুনিটি কিয় নহয় য'ত আপুনি মান্থলি ইনকাম কৰিব পাৰে আৰু যদিহে আপুনি ইচ্ছা কৰে সেই মান্থলি ইনকামটো আপুনি নিজাববীয়াকৈ নিজৰ মতে আপুনি বঢ়াই লৈ যাব পাৰে তাৰমানে আপুনি যদিহে অৰিফ্লেমত ডিচাইড কৰে যে মই এইটো মাহত ইমান দৰমহা পাইছো আৰু অহা মাহত ইমানখিনি দৰমহা পাব বিচাৰো সেয়া আপুনি কৰিব পাৰে আৰু এই অপৰচুনিটিটো একচুৱেলি সকলোৰে কাৰণে হয় মই অৰিফ্লেমটো এইটোৰ কাৰণেও ভাল পাওঁ যে ইয়াতে কেইবাটাও অপৰচুনিটি আছে প্ৰথম কথাটো হৈছে যে এইটো একেবাৰে জিৰ' ইনভেষ্টমেণ্ট বিজনেছ হয় ইয়াতে আপুনি কোনো ধৰণৰ পইচা ইনভেষ্ট কৰিব নালাগে যদিহে ইনভেষ্ট কৰিব লাগে সেইটো হৈছে আপোনাৰ সময় যিমান সময় আপুনি অৰিফ্লেমক দিব সিমান আপুনি ৰিটাৰ্ণ অৰিফ্লেমৰ পৰা পাব আৰু দ্বিতীয় কথা হৈছে যে ফ্লেক্সিবিলিটি এই বিজনেছটো বহুত ফ্লেক্সিবল হয় ইয়াতে আপোনাৰ বয়সৰ কোনো কথা নাই ইয়াতে আপোনাৰ সময়ৰ কোনো ফিক্স মানে সময় নাই যে আপুনি ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে বহিবই লাগিব সেয়া আপুনি নিজে ডিচাইড কৰিব আৰু ডাঙৰ কথা হৈছে যে ইয়াতে কোনো এডুকেশ্যনেল কোৱালিফিকেশ্যন নালাগে ধৰক এনেকুৱা নহয় যে আপুনি হাই ছেকেণ্ডাৰী পাছ কৰিবই লাগিব যদিহে আপুনি যোগ বিয়োগ পূৰণ হৰণ জানে তেতিয়াহ'লে আপুনি এই বিজনেছটোৰ কাৰণে উপযুক্ত ব্যক্তি আৰু কেইটামান আছে অৰিফ্লেমৰ বিষয়ে মই নকলে বেয়া হ'ব প্ৰথম কথা যে আপুনি এইটো এনেকুৱা এটা ব্যৱসায় বিশেষকৈ এই পেণ্ডেমিক চিটুৱেশ্যনত য'ত বহুতখিনি ব্যৱসায় ঠপ হৈ গৈছে বহুত মানুহে হয়তো চাকৰি হেৰুৱাইছে হয়তো নহয় একচুৱেলি বহুত মানুহে চাকৰি হেৰুৱাইছে সেই সময়ত মোৰ যিমানখিনি টিম লিডাৰ আছে যিমান মোৰ এক্সটেণ্ডেড টিমত মোৰ গোটেই নেটৱৰ্কত দেৰ আৰ মোৰ দেন 4,000 women হয় 4,000তকৈ বেছি মহিলা মোৰ এক্সটেণ্ডেড নেটৱৰ্কত আমি একেলগে কাম কৰি আছো আৰু এই প্ৰত্যেকগৰাকী মহিলাই এই গোটেই পেণ্ডেমিক চিটুৱেশ্যনত যেতিয়া মানুহৰ দৰমহাখিনি আধা হৈ গৈছে সেই সময়ত আমি আমাৰ ৰেংকৰ হিচাপত আমাৰ ডেজিগনেশ্যনৰ হিচাপত আমি সম্পূৰ্ণ দৰমহা প্ৰত্যেক মাহৰ 2 তাৰিখে আমাৰ একাউণ্টত পাই আছো সেয়া আমি কেনেকৈ কৰিলো জানিবৰ কাৰণে আপুনি আমাক কণ্টেক্ট কৰিব লাগিব কিন্তু মই আপোনাক এয়াই ক'ব বিচাৰো যে অৰিফ্লেম ইজ এ হিউজ অপৰচুনিটি আপুনি অৰিফ্লেম হৈছে এনেকুৱা এটা অপৰচুনিটি যাৰ দ্বাৰা আপুনি ঘৰতে বহি নিজৰ কাৰণে এটা ইনকাম আনিব পাৰে আপুনি নিজৰ ফেমিলিটোক ছাপোৰ্ট কৰিব পাৰে নিজক স্বাৱলম্বী কৰাই নহয় আপুনি নিজৰ ফেমিলিটোক স্বাৱলম্বী হ'বৰ কাৰণে আকৌ সহায় কৰিব পাৰে ইউ ক্ৰিয়েট ইউৰ অ'ন আইডেণ্টিটি এণ্ড দ্য বেষ্ট পাৰ্ট ইজ ইটছ এ নমিনী বিজনেছ আৰু সেই নমিনী বিজনেছটো আপুনি আপোনাৰ নেক্সট জেনেৰেশ্যনলৈ আগবঢ়াই দিব পাৰে চ' এইকেইটা কেইটামান কাৰণ যে মই অৰিফ্লেমৰ লগত জড়িত আৰু মই বহুতেই সুখী আৰু মই আশা ৰাখিছো যে অৰিফ্লেমৰ সহায়ত মই আৰু বহুত কেইগৰাকী মহিলা মই স্বাৱলম্বী কৰিব পাৰিম উই আৰ এক্সপাণ্ডিং আৱাৰ টিম এণ্ড আই এম ভেৰি হেপী উইথ দ্য ৰেছপন্স বিকজ পেণ্ডেমিক চিটুৱেশ্যন হ'লেও আমি এতিয়া বহুত ভাল কৰি আছো এই ব্যৱসায়টোত আৰু আই এম ভেৰি প্ৰাউড টু চে কি আমাৰ টিমটো আমাৰ নেটৱৰ্কটো ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰয়িং নেটৱৰ্ক ইন আছাম So মই আপোনালোকক এয়াই জানিব ক'ব বিচাৰো যে যদিহে আপোনালোকে নিজৰ কাৰণে এটা আইডেন্টিটি ক্ৰিয়েট কৰিব বিচাৰে আপুনি যদিহে নিজে নিজকে স্বাৱলম্বী কৰিব বিচাৰে আৰু নিজৰ ফেমিলিটোক সাপোৰ্ট কৰিব বিচাৰে then Oriflame is the best platform to work with. So thank you so much
and wish you all the very best, everyone. Thank you.